গাইস খুলি ললো গাইস लेकिन एक सेकंड तो हे गाइस एंड वेलकम बैक टू माय यूट्यूब चैनल। तो आपका आज এটা নতুন বস্তু আনছো গাইস, খাতরা বস্তু আনছো মানে ফ্লিপকার্টত দাব্বাতে আছে গাইস, ফ্লিপকার্টত দাব্বাতে আছে হে গাইস, ডেঞ্জার বস্তু আনছো একদম। তো বলক সেই বস্তুটো নাকি আমি আনবক্সিং কৰো। তো গাইস এইটো এসি মেইন বস্তু মানে প্রথমবার তো খোলা গেছে কারণ কি দামে যি হেনেকুৱা গাইস ইয়াৰ। তো এনেকৈ খুলি দিওঁ গাইস, খুলি দিয়াৰ পিছত আৰু একো নাই, এইটো ডাব্বা তাৰপৰা এইটো ফেলাই দি মেইন বস্তু এইটো আছে আপোনাৰ ডিজিটেক, যিটো মানে এটা লাইট আৰু মিনি RGB LED ভিডিঅ' লাইট, মানে এটা RGB মানে গোটেইখিনি কালাৰতে আছে। আৰু মানে কোৱা মতে গাইছ 260টা কালাৰ থকা বুলি আমাক কৈছে ইয়াতে, তে লিখি দি আছে ইয়াতে 2000 mAh বেটাৰী আছে। এটাৰ লগত কি দিয়ে আমি চাম বাৰু। ইয়াতে মেগনেটো আছে বোলে হে গাইছ, কিবা চিপকি থাকে। তো দেখা যাক ট্ৰাইপডটো মানে আমি এনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। দে হে গাইছ আমি এক খোলোঁ, দেখ গাইছ খুলি লওঁ ৰ'ব। তাতে এটা দিছে চিল, যেনেকৈ আমি খুলিব লাগিব। তো গাইছ খুলি ললোঁ গাইছ। लेकिन एक सेकंड গাইছ এইটো কি হে গাইছ? এইটো কিবা এখন মিডিয়া এইটো কেমেৰা চাফা কৰিব দিছে, কেমেৰা চাফা কৰবে আৰু বাপৰে মানুহ শুইবা দি বুলি ভাবিছে নেকি? মই ভাবছিলোঁ মানে ক্ৰীম আৰু লাইটটো মোচা মানে ক্ৰীম আৰু এইটো। তে গাইছ এইটো আমি থওঁ, খুৱাই যদি ই শুইব গাইছ মালিকে। তাৰপিছত আকৌ গাইছ ইয়াতে দিছে আমাৰ এই লাইটটো, এইটো লাইট দিছে। আমি এইটো অলপ থৈ লওঁ, কি কি আছে এইটো চাওঁ। তো গাইছ টাইপ C দিছে, টাইপ C টো এইটো আৰু কিবা এটা। তাৰপৰা আমি ইয়াতে চাওঁ, ইয়াতে মানে কেতিয়াবা দৈ চিৰা খালি এটা খাবা দিছে মানে একদম। আৰু এইটো এটা নট দিছে, মানে কি কৰে মই নাজানো। আৰু এখন জন্মকুণ্ডলী য'ত মানে ইয়াতে কিটান কি হয়, তো তাতে চব ইয়াত লেখা আছে কি কি কৰিব লাগে, কি কি কৰিব নালাগে। তো এইটো আমি কাষত অলপ থৈ দিওঁ, এইটো আমি চাইড কৰি দিওঁ। যে ভাই ক্ৰীমটো খুৱাম দে গাইছে ইয়াক। মেইন বস্তুটো গাইছ ইয়াতে মেগনেট থকা বুলি কৈছে। মেগনেটটো প্ৰথমতে আমি মেগনেট টেষ্ট হ'ব। ইয়াতে চিপকিছে, এইটো চুইচ দিছে, এখন সৰু চাই ডিছপ্লে দিছে। ইয়াতে চাৰ্জিং পৰ্ট এইটো এটা লেখা আছে তেনেকৈ ডিজিটেক, আৰু তেনেকৈ দিছে চুইচ দিছে কেইটামান। আৰু এইটো এটা গাইছ কভাৰ এতে ইয়াৰ লগতে লাগি আছে। লাগিলে আমি এইটো গাইছ অন কৰোঁ, পিছে দিলে অন হৈ যাব চাগে। আগে দিব লাগে, আগে দিব লাগিব। গাইছ ইয়াতে মানে চাৰ্জ দেখুৱাই আছে, এটা 100% মানে লাইটৰ পোহৰৰ কেপাচিটি। তেনেকৈ আমি যদি যিমানে ঘূৰি থাকোঁ আমি সিমানে গাইছ, যিমানে আমি আগে থাকোঁ মানে সিমানে গাইছ আমি এটা ভাল বস্তু দেখা পালোঁ। এইটো যদি আমি আগে দিওঁ তাত ঠেৰকানি শ্বট হ'ব। গাইছ দেখিছি না, তো ঠেৰকানি শ্বট বুলি কয়। এইটো আমি যদি এনেকৈ দিওঁ মানে মুখত এটা ভাল পোহৰ পৰে। আৰু যদি আমি আগবা নৰি আগবা নলি আমি এইটো ব্লুত ৰাখি দিওঁ, ৰাখি দি কিনে এই যদি যোনটো বটনটো যদি ঘূৰি থাকোঁ, ঘূৰি থাকিলে নিজে লাহে লাহে গাইছ এটা বেলেগ বেলেগ কালাৰক লৈ ৰূপান্তৰিত হ'ব। যিমানে ঘূৰাও মানে এটা লিখি দি আছিল 260টা কালাৰ বুলি, সেনেকৈ মানে গাইছ আছে 260টা সঁচাকৈ আছে, সঁচাকৈ আছে ন। এনেকৈ মানে ঘূৰি থাকিলে কালাৰটো আপোনাৰ চেঞ্জ হৈ যাব। মানে যিটো বস্তুত যেনেকুৱা কালাৰ লাগে, বেকগ্ৰাউণ্ডটো ধৰক ইয়াতে কিবা এটা দিছি, বস্তু এটা দিছি, এনেকৈ ভিডিঅ' কৰি থাকিব পাৰি আৰু মানে এইটো আমি ঘূৰি থাকিম। তো গাইছ আমি এটা মেগনেট টেষ্টটো আমি কৰিম বুলি ভাবিছোঁ। ইয়াতে তাত এনে চাৰ্জাৰো মানে লগাইছোঁ আমাৰ ইয়াতে আছে, আমাৰ এক্সপেৰিমেণ্ট কাৰণে কে লিয়ে মতলব ये है। আমি প্ৰথমতে বগা লাইটটো জ্বলাই লওঁ। বগা লাইটটো জ্বলাই লৈছোঁ। ধৰ আপোনাৰ ঘৰত যদি লাইট নাই, চৰকাৰে যদি লাইটটো কাটি থৈ দিছে, পইচা দি বিল দিব পৰা নাই, যদি আপুনি এইটো কিনি আনক আৰু ঘৰৰ ওপৰত ফেনত এনেকৈ চিপকে থৈ দিয়ক গাইছ, বুজিছে না গাইছ। এনেকৈ এতিয়া আমি এনেকৈ উলিয়াই আনিলোঁ, উলিয়াই আনি কিনে তো গাইছ আমি এতিয়া এইটো বন্ধ কৰি দিওঁ। এনেকৈ বন্ধ কৰি বন্ধ হৈ এইটো আমাৰ বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পিছত আমাৰ ইয়াতে আছে মানে স্কেনত লগাব পৰা ফেচিলিটি কেপাচিটি, দুফালে দুটা আছে, এনেকৈ আপুনি লগাব পাৰে। ইয়াতে আমাক আৰু এটা লিখি দিছে যে 10 ৱাটৰ মানে পাৱাৰ দিব, মানে 10 ৱাটৰ বাল্ব আৰু মানে যিটো LED আছে সেইটো 10 ৱাটৰ। আৰু গাইছ ইয়াতে 2000 mAh বেটাৰী আছে নিশ্চয়। তাৰ লেখা মতে আৰু মেড ইন চাইনা, এইগিলা বস্তু চাইনাই কৰিব পাৰে। তো আমি এইটো যদি আমি যদি এনেকৈ যদি গাইছ লগাই দিওঁ, থৈ দিব পাৰোঁ। মানে থৈ দি কিনে মানে ডাইৰেক্ট যদি এনেকৈ থওঁ মানে টেষ্ট কৰাৰ মানে সম্ভাৱনা আছে, যদিকে দামী লাইট। তো গাইছ আনবক্সিংটো আমাৰ হৈ গ'ল। তো ইয়াৰে মানে যিহেতুকে বহুখিনি কিবা কিবি কৰিলোঁ, তো ইয়াৰে প্ৰাইচটো আমি এতিয়া কৈ দিওঁ। 1995 টকা লেখা আছে। এইটো আপোনাৰ 1800 টকাত পাই গাইছ, 1800 টকাত পায়। এইটো ফ্লিপকাৰ্টত 1800 টকাত আপোনালোকে পাই যাব। এইটো মানে ডিছপ্লে আছে গাইছ, সেইটো ভাল লাগছে। ভিতৰৰ কম্পনেণ্টছ কি দেখা পায়, কি আছে।
তো গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰটো কৰিব নাপাহৰিব এই বিখ্যাত কেমেৰামেন তেওঁ ড্ৰোন শ্বট লৈ আছে তো আজিলৈকে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম